ছাগলী ফাৰ্ম খুলিবলৈ প্ৰথমে মিনিমাম আপোনাৰ কম হ'লেও আপোনাৰ 15,000 পৰা ষ্টাৰ্ট কৰিব পৰা যাব। আপুনি ৱেট বঢ়াবলৈ আপুনি কিবা তেনেকৈ মেডিচিন ইউজ কৰে নেকি? আজি মই আহিছোঁ এখন ছাগলী ফাৰ্মত আৰু কেনেকৈ এজন ব্যক্তিয়ে 2টা ছাগলী পুহি এতিয়া 30টালৈকে ছাগলী পুহি আছে। ব'লক তেখেতৰ লগত আমি এটা কথা পাতোঁ আৰু জানিম যে তেখেতে এই ফাৰ্মখন কৰি বছৰি কিমান টকা উপাৰ্জন কৰি আছে। ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। দাদা আপুনি প্ৰথমত আপোনাৰ পৰিচয়টো আমাক দিয়ক আৰু আপুনি কেইটা ছাগলীৰ পৰা আপুনি এই বিজনেছটো ষ্টাৰ্ট কৰিছিলে? মোৰ নাম শ্ৰী নিতু গগৈ, মই মৰিয়নি পুখুৰীয়াত থাকোঁ, ডিষ্ট্ৰিক্ট যোৰহাট। এতিয়া বৰ্তমান মই পুখুৰীয়াত আছোঁ। আপুনি ছাগলী কেইটাৰ পৰা ষ্টাৰ্ট কৰিছিলে? মই ছাগলী প্ৰথম 2টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। 2টাৰ পৰা ষ্টাৰ্ট কৰিছিলে ন? আৰু দাদা কওকচোন যে ছাগলী ফাৰ্ম মানে বনাবলৈ হ'লে ছাগলী আপোনাৰ ফাৰ্মখন আপোনাৰ কেনেকৈ বনাব লাগে? ছাগলী ফাৰ্ম বনাব হ'লে চাংঘৰ হ'ব লাগে প্ৰথমে। তাৰপিছত বনোৱা জেগাটো ৰ'দ ঘাই জেগা হ'ব লাগে, যাতে ৰাতিপুৱা সূৰ্য পোহৰটো আৰু দিনৰ সূৰ্য পোহৰটো ভালকৈ পৰে। মানে এতিয়া আপোনাৰ ধৰক এইটোৱে নহয় জানো আপোনাৰ এইটোৱে হয় আপোনাৰ মানে ঠিকেই আপোনাৰ ইয়াত ৰ'দ চ'দ ধুনীয়াকৈ পৰি থাকে। আৰু আপোনাৰ ব্ৰীড মানে কোনটো ব্ৰীড চবতছে ভাল হয়? ব্ৰীড বুলিবলৈ বেটেলটো ভাল হয়। মোৰ নিজৰটো হ'ল বেটেল আৰু লোকেল ছাগলীটো ক্ৰছ হয়। দাদা এতিয়া আমাক কওকচোন যে প্ৰথমত যদি কোনোবাই নতুন ফাৰ্মাৰে যদি ছাগলী ফাৰ্ম এখন খুলিম বুলি বিচাৰে, তেখেতে মিনিমাম কিমান টকাৰ পৰা এই মানে বিজনেছটো আৰম্ভ কৰিব পাৰিব? ছাগলী ফাৰ্ম খুলিবলৈ প্ৰথমে মিনিমাম আপোনাৰ কম হ'লেও আপোনাৰ 15,000 পৰা ষ্টাৰ্ট কৰিব পৰা যাব। 15,000 পৰা ষ্টাৰ্ট কৰিলে হৈ যাব ন? ছাপ'জ এতিয়া আপোনাৰ ধৰক আপুনি যিহেতু ক'লে 15,000 টকা লাগিব, এতিয়া ছাপ'জ 15,000 টকা দি যেনিবা 3টা ছাগলী আনিলে, তো তাৰ ভিতৰত আপোনাৰ মেল কেইটা লাগিব আৰু ফিমেল কেইটা লাগিব? মেল বিশেষকৈ প্ৰয়োজন নাই। মেল ক্ৰছ কৰাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি সঁচ ব্যৱহাৰ কৰিব। মানে মেল নহ'লেও মানে হৈ যায়, বেলেগত ক্ৰছ কৰাই আনিলেও হয়? ক্ৰছ কৰাই আনিব পৰা যায়, উন্নত জাতৰ। আৰু দাদা সিহঁতক আপুনি খাদ্য হিচাপে আপুনি কি দিয়ে সিহঁতক খাবলৈ? খাদ্য হিচাপে কঁঠাল পাত, ডিমৰু পাত আৰু 2 টাইম চাপৰ খুওৱা হয়। আৰু আপোনাৰ 6 মাহৰ মূৰে ডক্তৰক দেখুওৱা হয়। আৰু তেওঁলোকৰ ভিটামিন, পেলু দৰৱ সকলো দিয়া হয় সময়মতে। আৰু বৰ্তমান আপুনি ছাগলী যে পুহিছে যে আপুনি কিবা বেমাৰ তেনেকৈ মানে ফেচ কৰিছিলে নেকি? ছাগলীৰ বছৰেকত 2টা বেমাৰ ফেচ কৰা হয়। এটা হ'ল আপোনাৰ ভৰিত ঘাঁ লগা আৰু এটা হ'ল মুখত ঘাঁ লগা। তেওঁলোকক সুৰাপাত খোৱালে প্ৰথমে মুখত খহু হয়, তাৰপিছত তেওঁলোকৰ মুখত লাহে লাহে সেইখিনি যদি ডক্তৰক দেখুওৱা নহয়, তেতিয়া তেওঁলোকৰ মুখত লাহে লাহে পোকে ধৰে। আৰু খুৰাত বেমাৰ এটা হয়, সেইটোত অতি সোনকালে মানে ডক্তৰৰ পৰামৰ্শ লৈ তেওঁলোকক ট্ৰিটমেণ্ট কৰোৱা হয়। আপোনাৰ এই ধৰক এই বেমাৰটো আপোনাৰ কিমান দিন আগত মানে হৈছিলে? এই বেমাৰটো বছৰেকত 2বাৰ থাকে, যোনটো আপোনাৰ ছাগলী সুৰাপাতটো খোৱালে বছৰেকত 2বাৰ হয়। তেওঁলোকৰ এবাৰ ধৰি লওক ঠাণ্ডা সোমোৱা আগে আগে আৰু এবাৰ আপোনাৰ ঠিক গৰম হোৱা, মানে খুৰা বেমাৰটো গৰম যেতিয়া সোমাব তেতিয়া খুৰা বেমাৰটো ধৰে। আপুনি কি ডক্তৰক দেখাই পেলাই মানে এই বেমাৰটো ভাল পালে নে আপুনি নিজেভাৱে আপুনি মানে মেডিচিন ইউজ কৰিলে? মানে এইটো ডক্তৰ দেখুৱাই প্ৰায়ভাগ ভাল কৰা হয়, আৰু নিজে ব্যৱহাৰ কৰি নিজে ট্ৰিটমেণ্ট কৰিবলৈ এইটো তেওঁলোকক মানে যোনটো মুখত হয় সেইটো অকণমান চাফ চিকুণ কৰি থ'লে তেওঁলোকৰ মুখত তেতিয়া খহুটো নাই, ডেটল পানী দি ধুব লাগে। দাদা এতিয়া যদি সুধোঁ আপোনাক, আপুনি বছৰত আপুনি কিমান টকা উপাৰ্জন কৰি আছে আপুনি এই ছাগলী ফাৰ্মখন কৰি? ছাগলী ফাৰ্ম কৰি বৰ্তমান মোৰ বছৰে 30,000 40,000 ওলায়। বিশেষকৈ এটা খাচী বিকিলে আমাৰ 12,000 11,000 তেনেকৈ আমাৰ পাওঁ। মানে এইটো আপোনাৰ বিকাৰ ওপৰত কথা, আপুনি মানে কিমান ছাগলী বিকিলে হয়? হয়। আৰু দাদা বৰ্তমান আপোনাৰ ফাৰ্মত ছাগলী কিমান আছে? মোৰ ফাৰ্মত বৰ্তমান 30টা ছাগলী আছে। 30টা আছে। আৰু যিহেতু আপোনাৰ বাৰীখন ডাঙৰ, আপুনি মানে ছাগলীখিনি বাহিৰত চাগে মেলি থৈ দিয়ে? বাহিৰত মোৰ মেলাও আছে, খাচী কিছুমান বন্ধাও আছে। ছাগলী আপোনাৰ মানে কোনটো টাইমত বেছি চেল কৰিবলৈ ভাল, মানে কোনটো টাইমত বেছি ডিমাণ্ড থাকে ছাগলী? আমাৰ ছাগলীৰ বেচা টাইমটো হ'ল আমি পূজাত আৰু আমি বিয়া ছিজনত আমি ছাগলীৰ ৰেটটো আমি বেছি পাওঁ। এই বিজনেছটোত আপোনাৰ ৰিস্কটো মানে কিমান থাকে? আমাৰ ৰিস্ক বুলিবলৈ হ'লে আমাৰ 60-40 থাকে। হয়। মানে ভালকৈ ট্ৰিটমেণ্ট কৰিলে ছাগলীখিনি লাভটো বেছি হয়, আৰু যদি ট্ৰিটমেণ্ট কৰা অকণমান হেমাহীন কৰা হয় তেতিয়া আমাৰ লছ হয় তেতিয়া। আৰু দাদা আপুনি যে ফাৰ্মখন যে কৰি আছে যে, এই ফাৰ্মখন আপুনি কিবা মানে আপুনি এখন ট্ৰেইনিং লৈছিলে নে আপুনি নিজে শিকিলে? নাই, মই ট্ৰেইনিং বুলিবলৈতো মই একো লোৱা নাই।
বৰ্তমান মই আগতে ইউটিউব চাই পিনি মই অলপ জ্ঞান আয়ত্ব কৰি মই ছাগলী ফাৰ্ম খুলিম বুলি মনতে ভাবিছিলোঁ মই। ডেইলি কিবা ৰুটিন মানে তেনেকুৱা ৰুটিন আছে নেকি ছাগলী? মোৰ ডেইলি ৰুটিন আছে। মোৰ ৰাতিপুৱা ছাগলী গঁৰালৰ পৰা উলিয়াই আমি মেলি দিয়া হয়। প্ৰায় 12টা বজাত আহিলে আমি ঘৰ সোমোৱাৰ লগে লগে আমি চাপৰ দিবলৈ আৰম্ভ কৰোঁ। ঠিক আকৌ চাপৰ দিয়াৰ পিছত তেওঁলোকক আকৌ 2টা বজাত আকৌ চাপৰ দিয়া হয় আৰু চৰিবলৈ আকৌ পঠিয়াই দিয়া হয়। একদম 4টা বজাত আমি ছাগলী গঁৰালত আমি বন্ধ কৰি দিওঁ। তাৰপিছত মেডিচিনৰ তেনেকৈ কিবা ৰুটিন আছে নেকি? মেডিচিন পেলু দৰৱ দিওঁ আমি, তাৰপিছত আমি ভিটামিন দিওঁ, তাৰপিছত আৰু হজম শক্তি বঢ়াবলৈ আমি লিভাৰ টনিকো ইউজ কৰোঁ। আৰু এটা ছাগলী আপোনাৰ কিমান দিনৰ মূৰে মূৰে আপোনাৰ এটা পোৱালি দিয়ে আৰু কিমান পোৱালি দিয়ে এবাৰত? মোৰ এবাৰত 3টাকৈ দিয়ে আৰু মোৰ 6-7 মাহ মোটামুটি আমাৰ 6-7 মাহ লাগে ছাগলী প্ৰেগনেণ্ট হ'বলৈ। আৰু পোৱালি যেতিয়া মানে জন্ম দিয়াৰ পিছত আপুনি সেই পোৱালিবিলাক মানে কেনেকৈ কেয়াৰ লয়? আমি পোৱালি দিয়াৰ পিছত আমি ছাগলীবোৰ এসপ্তাহলৈ আমি ঘৰতে আমি ঘৰৰ চোতালতে ৰাখোঁ। মানে ক'লো ওলাই যাব দিয়া নহয়। ছাগলী মাকক যি পাৰোঁ মানে চাপৰ ঘাঁহ পাত আমি যি আনি এসপ্তাহৰ ভিতৰতে আমি আনি ছাগলী যেতিয়ালৈকে সুস্থ নহয় তেতিয়ালৈকে আমি ছাগলী বাহিৰলৈ যাবলৈ নিদিওঁ। আপুনি ৱেইট বঢ়াবলৈ আপুনি কিবা তেনেকৈ মেডিচিন ইউজ কৰে নেকি? আমি ৱেইট বঢ়াবলৈ চাপৰ লগত আমাৰ মেডিচিন ইউজ কৰোঁ, লিভাৰ টনিক, যাতে সপ্তাহত আমি কণ্টিনিউ 3দিনকৈ আমি দিওঁ, আগবেলা আৰু পিছবেলা। আৰু দাদা ছাগলীটো আপুনি মাৰ্কেটত আপুনি কেনেকৈ বিক্ৰী কৰে, মানে কি চিষ্টেমত আপুনি বিক্ৰী কৰে? মই ছাগলীটো আজিলৈকে মাৰ্কেটত মই বেচাই নাই। ছাগলী বিয়া সভা সকামতেহে মোৰ বেচা হয় প্ৰায়ভাগ। মানে আপোনালোকৰ গাঁৱতে মানে দিয়া হয়? মোৰ গাঁৱতে দিয়া হয়। মানুহ আহে, আমাৰ মানুহ আহি মানে নেপালী মানুহে আমাৰ প্ৰত্যেক বছৰে বুকিং কৰি থয়। পূজাৰ সময়ত আমাৰ বুকিং কৰি থোৱা থাকে কাৰণে আমি ছাগলী বজাৰত বেচাই নহয়। ফিউচাৰত আপুনি এই ফাৰ্মখনত মানে আপুনি আৰু কিবা ডাঙৰ কৰা প্লেনিং আপুনি কৰিছে নেকি? ফিউচাৰত মই ডাঙৰ কৰা প্লেন কৰিছোঁ। লাহে লাহে একেবাৰেতো নহয়, লাহে লাহেকৈ ডাঙৰ কৰিবলৈ মই আশা ৰাখিছোঁ মানে। দাদা বৰ্তমান এতিয়া যদি কোনোবা নতুন ব্যক্তি এজনে এখন ছাগলী ফাৰ্ম খুলিম বুলি ভাবে, তেখেতে ছাগলী ফাৰ্ম খুলি কিবা এটা যদি ভাল ইনকাম কৰিম ভাবে, তেখেতে সেই ইনকাম কৰিব পাৰিবনে? নিশ্চয় পাৰিব, কেলৈ নোৱাৰিব। প্ৰথমে তেওঁ 3জনী পুহি তাৰ পৰা 3জনী পুহি কেনেকৈ ছাগলী পুহিব লাগে অকণমান ইউটিউব চাই আৰু ছাগলীকেইজনী কেনেকৈ কোনটো টাইমত খোৱা দিব লাগে, কোনটো টাইমত চৰিবলৈ যাব দিব লাগে, সেইখিনি ওপৰত ডিপেণ্ড কৰি ছাগলী পুহিব পাৰে। তাৰপিছত লাহে লাহে দেখিছে যে তেওঁ যে ছাগলীখিনি বুজি পাইছে, তেতিয়া সময় অনুপাতে তেওঁলোকৰ ছাগলীখিনি লাহে লাহে এজনী দুজনীকৈ ফাৰ্মখন ডাঙৰ কৰি গৈ থাকিব লাগে। মানে প্ৰথম অৱস্থাত আপুনি এইটো ক'বলৈ বিচাৰিছে যে মানে কমকৈ ষ্টাৰ্ট কৰিব লাগে? কমকৈ ষ্টাৰ্ট কৰিব লাগে। একেবাৰে ষ্টাৰ্ট কৰিলে ছাগলীখিনি কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণে হেৰি কৰিব লাগে তেওঁ সঠিককৈ বুজি নাপাব। তেতিয়া ছাগলী পোহাত অকণমান অসুবিধা সৃষ্টি হ'ব তেতিয়া। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই সদায় আপোনালোকক এনেকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আৰু আগলৈ গৈ থাকিম। ধন্যবাদ।